বন্দে মাতৰম, হাতত তিৰংগা লৈ যোৱা আগুৱাই, তিৰংগনাখনক লতা তুমি, আমাৰ স্বাভিমান, ইতিহাসৰ পাতত থাকিল গহপুৰৰে স্থান। পাপা মোবাইলটো ক'ত থলা? চাওঁ অকমান দিয়াচোন। তোক মোবাইল লাগে নে? হিয়া দিয়া পাপা। তোক মোবাইলটো দিম বাৰু, তাৰ আগতে কেইটামান প্ৰশ্নৰ উত্তৰ দে। কোৱা পাপা। তই কচোন আজি কি? আজি 15 তাৰিখ। আজি 15 আগষ্ট স্বাধীনতা দিৱস আকৌ। বাৰু আৰু এটা কচোন, 15 আগষ্ট কিয় পালন কৰা হয়? 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীন আছিল, সেইবাবে 15 আগষ্ট দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। বহুত কথা জানো। আৰু এটা লাষ্ট উত্তৰ দেচোন বাৰু তই। কোৱা পাপা। আমাৰ দেশ ক'ত স্বাধীন আছিল, মানে কোনখন থানাত স্বাধীন আছিল? আমাৰ দেশ গহপুৰ থানাত স্বাধীন হৈছিল আৰু তাত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হৈছিল। বা ল'ৰা, তই বহুত কথা জানো দেই। ক'ত শিকিলি ইমান কথা? মোবাইলৰ পৰা শিকিলো আকৌ। মোবাইলটো এনেই চাই থাকো বুলি ভাবা নেকি? দিয়া এতিয়া মোবাইলটো। গেম চেম খেলি আকৌ সময় নষ্ট কৰি নাথাকিবি, এনেকুৱা ভাল ভাল কথাবিলাক চাই থাকিবি। মই যাওঁ নে পাপা? যা মোৰ অকণমান শুইহে লওঁ পাই। ভৰিকেইটা নাখাতেও চোফাখনত। তেন্তে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। হেপী ইণ্ডিপেণ্ডেন্স ডে'। তেন্তে বন্ধুসকল বাই বাই। আৰু বন্ধু বান্ধৱীসকল, মোৰ মোবাইলৰ মাইকটো মানে অকণমান বেয়া হৈ যায়, সেইকাৰণে চাউণ্ডটো প্ৰব্লেম হ'ব পাৰে। আপোনালোকে বেয়া নাপাব। আৰু পাপাটো লেং খাই শুলে, মোৰ অকণমান লেং খাই শুন, ইমান গৰম দিছে।